আজি মই বনাবলৈ গৈ আছোঁ মেজেঙা পাতেৰে ক'লা কচু। ক'লা কচুখিনি ঘৰৰ পৰা লৈ আহিছিলোঁ। এতিয়া ধুনীয়াকৈ কাটি বাছি ধুই ল'লোঁ। তাৰপিছতে মই জালুক, আদা, নহৰু, জলকীয়া ধুনীয়াকৈ থেতেলিয়াই ল'লোঁ। এতিয়া কচুখিনি ফাৰ্ষ্টতে বইল কৰি ল'লোঁ। তো হেল্ল' এভৰিৱান, নমস্কাৰ, খুলুমবাই, গুড মৰ্ণিং। কেৰাহীটোত পানী গৰম হ'বলৈ দি তেজপাত, কচু, খাৰ, নিমখ আৰু পেষ্টখিনি এড কৰি দিলোঁ। কচুখিনি সিজি যোৱাৰ পিছত ইয়াতে এড কৰিলোঁ মই ফাৰ্মেণ্টেড ৰেডিছ। এতিয়া মই ইয়াতে এড কৰিম, এয়া হৈছে মেজেঙাৰ পাত। মেজেঙাৰ পাতখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিলোঁ। মেজেঙা পাতৰ গোন্ধটো যে ইমান ধুনীয়া আহিছে, অ' মাই গড বুলিহে ক'লোঁ আৰু। তাৰপিছতে মই নিমখ লাগিছেনে নাই অকণমান জুতি চালোঁ, ইমান গৰম লাগি গৈছে পাই। এতিয়া মই কৰি দিলোঁ গেছটো বন্ধ। এয়া এতিয়া মোৰ মেজেঙা পাতেৰে ক'লা কচু হৈ গ'ল ৰেডি। আৰু আপোনালোকে যদি এনেকৈ বনাই নাই খোৱা তেতিয়াহ'লে এবাৰ বনাই খাই চাব।